মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ 2024 চনৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ ক্লাছ 7ৰ ছেট বিৰ কুৱেশ্যন পেপাৰখন। লেংগুৱেজ 1 অৰ্থাৎ অসমীয়াৰ যিখিনি কুৱেশ্যন দিছিলে মই বুজাই দিয়াৰ লগতে আনচাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াত চোৱা কি দিছে, মিলাপ্ৰীতি। প্ৰণতিৰ ঘৰ সেউজ নগৰত। তাই উদয়নগৰ চৰকাৰী বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী। তাইৰ ঘৰত আইতাক, মাক দেউতাক আৰু ভায়েক ভনীয়েক আছে। ভনীয়েক আৰু ভায়েক ওচৰৰে নিজাৰপাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে। ভনীয়েক 4ৰ্থ শ্ৰেণীত পঢ়ে, ভায়েক 2য় শ্ৰেণীৰ ছাত্ৰ। প্ৰণতি ঘৰখনৰ ডাঙৰ ছোৱালী। তাইৰ দায়িত্বও বেছি। ভায়েক ভনীয়েককো তাই চোৱা চিতা কৰে। ঘৰখনো চাফ চিকুণ কৰি ৰাখে। মাজে সময়ে সিহঁতৰ ঘৰলৈ পেহীয়েক ৰজনী আৰু তেওঁৰ ছোৱালী ৰিণিকীও আহে। পেহীয়েকে নৱপুৰৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰে। ৰিণিকী 6ষ্ঠ শ্ৰেণীত পঢ়ে। মাক দেউতাকৰ অনুপস্থিতিত ঘৰখনলৈ আলহী আহিলে তাই নিজেই গৈ আতিথিৰ লগত কথা বতৰা পাতে। আনকি লাজকুৰীয়া ভনীয়েক জাগৃতি আৰু ভায়েক অম্লানকো মাতি আনি পৰিচয় কৰাই দিয়ে। ঘৰখনৰ সকলোৰে মাজত যথেষ্ট মিলা প্ৰীতি আছে। অৱশ্যে মাজে সময়ে ভায়েক আৰু ভনীয়েকৰ মাজত সৰু সুৰা হাই কাজিয়া হৈ থাকে। আনকি মাক দেউতাকৰ মাজতো কেতিয়াবা মতভেদ হয়। তেতিয়া তাই সকলোকে ভালদৰে বুজাই মিলিজুলি থকাত সহায় কৰে। তাইৰ এনেবোৰ গুণৰ বাবে আইতাকে তাইক বৰ মৰম কৰে আৰু মৰমতে মিলি বুলিও মাতে। তাইও আইতাকক যথেষ্ট শ্ৰদ্ধা কৰে। তাই পৰিয়ালৰ সকলোৰে মাজত মৰম চেনেহ আদৰ ভক্তি থকাটো বিচাৰে। বিদ্যালয়তো তাই শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলে। সময়মতে বিদ্যালয়লৈ যায়, নিজে শ্ৰেণীকোঠাও পৰিষ্কাৰ কৰে, শ্ৰেণীৰ সমনীয়াসকলক মাতবোল কৰে, সকলোৰে লগত সুসম্পৰ্ক ৰক্ষা কৰিবলৈ যত্ন কৰে। তাই সকলোৰে লগত মিলিজুলি থাকি ভাল পায়। এতিয়া এইখিনিৰ পৰা আমাক কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰখিনি কৰিব কৈছিলে। চাওঁ আহাচোন এতিয়া 1 নম্বৰ প্ৰশ্নটোত কি দিছিলে। কুৱেশ্যন নম্বৰ 1ত দিছিল প্ৰণতিৰ পেহীয়েকৰ ছোৱালীজনীৰ নাম কি? গতিকে আমি অলপ আগতেই পঢ়িলোঁ যে প্ৰণতিৰ পেহীয়েকৰ ছোৱালীজনীৰ নাম আছিলে ৰিণিকী। অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2, প্ৰণতিৰ পেহীয়েকৰ বিদ্যালয়খন কোন ঠাইত অৱস্থিত? নিজৰাপাৰাত, উদয়নগৰত, নৱপুৰত নে সেউজনগৰত? আমি পঢ়িলোঁ অলপ আগত যে প্ৰণতিৰ পেহীয়েকৰ বিদ্যালয়খন নৱপুৰত অৱস্থিত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3, প্ৰণতিয়ে বিদ্যালয়ত সকলোৰে লগত কিয় সুসম্পৰ্ক ৰক্ষা কৰে? প্ৰণতিয়ে বিদ্যালয়ত সকলোৰে লগত সুসম্পৰ্ক ৰক্ষা কৰে কাৰণ তাই মিলিজুলি থাকি ভাল পায়। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4টো চোৱাচোন। তলৰ কোনটো শব্দই চৰকাৰী শব্দটোৰ বিপৰীত অৰ্থ বুজাইছে? অপশ্যনসমূহ দিছিল শ্ৰেণী, শিক্ষক, সম্পৰ্ক আৰু বেচৰকাৰী। চৰকাৰীৰ বিপৰীত শব্দ কি হ'ব? বেচৰকাৰী। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ। তলৰ কোনটো বাক্যত চতুৰ্থ বিভক্তিযুক্ত শব্দ ব্যৱহাৰ হৈছে? অপশ্যন দিছিল এ, ঘৰলৈ আলহী আহিলে তাই নিজেই চিনাকি হয়। অপশ্যন বি, ঘৰখনৰ সকলোৰে মাজত মিলা প্ৰীতি আছে। অপশ্যন চি, তাই মিলিজুলি থাকি ভাল পায়। আৰু অপশ্যন ডি দিছিলে প্ৰণতি ঘৰখনৰ ডাঙৰ ছোৱালী। তাৰপিছত আকৌ এইখিনি পঢ়িব দিছিলে। পঢ়াৰ পিছত আকৌ কেইটামান প্ৰশ্ন দিছে, এইখিনিৰ উত্তৰখিনি কৰিব দিছিল। ইয়াত দিছিল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসমত কাজিৰঙা, মানস, নামেৰি, ওৰাং, ডিব্ৰু চৌখোৱা, ৰায়মনা আৰু দিহিং পাটকাই নামেৰে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। দিহিং পাটকাই উদ্যানখন অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাত অৱস্থিত। উদ্যানখনৰ বিস্তৃত অঞ্চল ঘন বনাঞ্চলেৰে আবৃত। ইয়াক পূবৰ আমাজন বুলিও কোৱা হয়। ইয়াত গড় বৰষুণৰ পৰিমাণ বেছি। এই উদ্যানখন বৰ্ষাৰণ্য হিচাপে পৰিচিত। উদ্যানখনৰ পূব সীমাত অৰুণাচল প্ৰদেশৰ চাংলাং আৰু তিৰাপ জিলা, পশ্চিমে চৰাইদেউ জিলা, উত্তৰে টিংৰাং নৈ আৰু তিনিচুকীয়া নগৰ আৰু দক্ষিণে পাটকাই পৰ্বত আছে। এই উদ্যানত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, চৰাই চিৰিকটি, পতংগ আদি পোৱা যায়। ইয়াত অসমৰ জাতীয় পক্ষী দেওহাঁহ, জাতীয় গছ হোলোং গছো পোৱা যায়। এই উদ্যানখনত 4 তৰপীয়া অৰণ্য আছে। ভূমি সংলগ্ন তৰপ, নিম্ন স্তৰ বা দ্বিতীয় তৰপ, মধ্যস্তৰৰ তৰপ আৰু শীৰ্ষস্তৰৰ তৰপ। ভূমি সংলগ্ন তৰপত গুল্মজাতীয় উদ্ভিদ পোৱা যায়। নিম্ন বা দ্বিতীয় তৰপত 5ৰ পৰা 7 মিটাৰ ওখ গছ গছনিবোৰ ধৰা হয়।
এই তৰপতে চৰাই চিৰিকটিও বাস কৰে। মধ্যস্থলত ওখ গছবোৰ সমান উচ্চতাৰ আৰু ইয়াৰ শাখা প্ৰশাখাবোৰ এজোপাৰ পৰা আনজোপালৈকে লগ লাগি থাকে। শীৰ্ষস্তৰৰ গছবোৰ আটাইতকৈ ওখ। গছ গছনিবোৰ বনাঞ্চলৰ ওপৰভাগ আৱৰি ৰাখে। উদ্যানখনৰ মাটিত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰে। প্ৰতি বছৰে সমজুৱাকৈ দিহিং পাটকাই উৎসৱ আয়োজন কৰা হয়। এই উৎসৱত গাঁও নগৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে খাদ্য বস্ত্ৰ আদিৰ মেলা আয়োজন কৰে, লগতে নৃত্য গীতো প্ৰদৰ্শন কৰে। উদ্যানখনৰ নান্দনিক ৰূপ আৰু দিহিং পাটকাই উৎসৱ এই দুয়োটাই বৰ উপভোগ্য। ইয়ালৈ বছৰৰ বিভিন্ন সময়ত বহুতো দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে। এতিয়া তাৰপিছত কৈছিল যে ওপৰত দিয়া পাঠটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 6 নম্বৰ প্ৰশ্নটোত দিছিল যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। অপশ্যন দিছিল কাজিৰঙা, দিহিং পাটকাই, মানস আৰু ওৰাং। আমি অলপ আগতে এইখিনিত পালোঁ, মই ইয়াত চিন দি থৈছোঁ তোমালোকৰ সুবিধাৰ বাবে, যে দিহিং পাটকাই উদ্যানখনক পূবৰ আমাজন বুলিও কোৱা হয়। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7টো চোৱাচোন। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশত কি অৱস্থিত? অপশ্যনসমূহ দিছিল ডিব্ৰুগড় জিলা, চাংলাং জিলা, তিনিচুকীয়া জিলা আৰু চৰাইদেউ জিলা। গতিকে আমি এইখিনিতে পালোঁ চোৱাচোন যে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম দিশত চৰাইদেউ জিলা আছে। গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 8, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সূৰ্যৰ ৰশ্মি কিয় নপৰে? অপশ্যনসমূহ চাব তোমালোকে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো, গছ গছনিবোৰে বনাঞ্চলৰ ওপৰভাগ ঢাকি ৰাখে, সেইবাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সূৰ্যৰ ৰশ্মি নপৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো শব্দই আবৃত শব্দটোৰ একে অৰ্থ বুজাইছে? অপশ্যনসমূহ দিছিল আয়োজন, পোনপটীয়া, আৱৰি আৰু সমজুৱা। আবৃত শব্দটোৰ একে অৰ্থ বুজা শব্দ মানে কি? সমাৰ্থক শব্দ। সমাৰ্থক শব্দ হৈছে আৱৰি। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো বাক্যত উৱা প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈছে? অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। প্ৰতি বছৰে সমজুৱাকৈ উৎসৱৰ আয়োজন কৰে। উৱা প্ৰত্যয় ইয়াতে ব্যৱহাৰ হৈছে। সমজুৱাকৈ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, এইটো পাঠ পঢ়ি চাওঁচোন। কবিতা আলোচনা পখিলা। চন্দ্ৰকুমাৰ আগৰৱালা অসমৰ ৰোমান্টিক কবিসকলৰ ভিতৰত এজন আগশাৰীৰ কবি। প্ৰতিমা, বীন বৰাকী তেওঁৰ উল্লেখযোগ্য কবিতা পুথি। চন্দ্ৰকুমাৰ আগৰৱালাৰ পখিলা কবিতাটি এটি সুন্দৰ ছন্দবদ্ধ কবিতা। কবিতাটিত কবিয়ে পখিলাৰ ৰূপ আৰু সৌন্দৰ্যৰ গুণ গান কৰিছে। পখিলাৰ গাৰ বৰণ ফুটুকীয়া আৰু পাখি দুখনিত হেঙুলীয়া ৰেখা অঁকা। পখিলাৰ গাটো কেতেকী ফুলৰ ৰেণুৰ দৰে কোমল। কবিয়ে কবিতাটোত পখিলাক নিৰন্তৰ গতিশীল বুলি কৈছে। কেতিয়াবা পখিলাটি আগলি কলপাতত পৰিছে, আকৌ খন্তেকৰ ভিতৰত ফুলৰ বুক লৈ ঢাপলি মেলিছে। ফুলৰ বুকুত বহি ফুলৰ মৌ চুহি খাইছে। প্ৰকৃতিৰ অনুপম সৃষ্টি, পখিলাৰ দেহটি বৰ লাহি। পখিলাটিয়ে মাজে মাজে মেঘলৈ উৰি গৈ স্বৰ্গৰ বতৰা কঢ়িয়াই আনে। কবিয়ে নাজানে পখিলাটিৰ ঘৰ ক'ত, ক'ৰ পৰা আহে আৰু কলৈ উৰি যায়। কবিৰ কাৰণে কেতিয়াবা পখিলাটি এক ৰহস্যৰ দৰে হৈ পৰিছে। কবিয়ে পখিলাটিক সুধিছে, বনৰ মাজত নে পাতৰ আঁৰত, ক'ত তোমাৰ ঘৰ? ৰোমান্টিক কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে প্ৰকৃতি প্ৰীতি আৰু কল্পনা প্ৰৱণতা। এই দুয়োটা লক্ষণেই এই কবিতাটোত দেখা যায়। আমাৰ এই পৃথিৱীখন কেৱল মানুহক কেন্দ্ৰ কৰিয়েই সৃষ্টি হোৱা নাই। আমাৰ চৌপাশৰ সেউজীয়া গছ গছনি, পশু পক্ষী, পোক পৰুৱা সকলো মিলি আমাৰ এই সুন্দৰ ধৰিখন সৃষ্টি হৈছে। পৃথিৱীৰ এই বিচিত্ৰ প্ৰাণীবোৰৰ ভিতৰত এটি ধুনীয়া প্ৰাণী হৈছে পখিলা। কবিয়ে কবিতাটোত ক'বলৈ বিচাৰিছে যে আমি মানৱ জাতিৰ লগতে পশু পক্ষীকো সমানে মৰম কৰিব লাগে। সকলোৱে মিলিজুলি থাকিলে এই ধৰণীখনো সুন্দৰ হৈ থাকিব। এতিয়া এইখিনি পঢ়িলোঁ। এতিয়া কুৱেশ্যন কেইটাৰ আনচাৰখিনি কৰিব গৈছিল। 11 নম্বৰ প্ৰশ্নত দিছিল যে পখিলাটিৰ গাৰ বৰণ কেনেকুৱা? আমি এইখিনিতে পালোঁ যে পখিলাটোৰ গাৰ বৰণ কেনেকুৱা আছিলে? ফুটুকীয়া আৰু পাখি দুখনিত হেঙুলীয়া ৰেখা অঁকা। গতিকে ফুটুকীয়া হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 12, কবিয়ে পখিলাটিক কিয় গতিশীল বুলি কৈছে? অপশ্যনসমূহ চোৱা। ফুলৰ মৌ চুহি খোৱা বাবে। অপশ্যন বি, মেঘলৈ উৰি যাব পাৰে বাবে। অপশ্যন চি, অনবৰতে উৰি থাকে বাবে। অপশ্যন ডি, গাটো কেতেকী ফুলৰ দৰে বাবে। উত্তৰটো জনোৱাচোন কমেণ্ট বক্সত তোমালোকে। ইয়াৰ উত্তৰটো তোমালোকে এইখিনি ভালদৰে পঢ়া আৰু এই প্ৰশ্নটোৰ উত্তৰখিনি কমেণ্ট বক্সত জনোৱা। যদি ভুল হয় কমেণ্ট বক্সতে মই শুদ্ধ উত্তৰটো জনাই দিম। ঠিক আছে? নোৱাৰিলেও জনাবা তোমালোকে। কুৱেশ্যন নম্বৰ 12টো আনচাৰটো লাগে বুলি কমেণ্ট বক্সত কমেণ্ট কৰিবা।
কুৱেশ্যন নম্বৰ 13 চোৱা পহিলা কবিতাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে কি শিকিব পাৰিব অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ D2 পহিলা ক'ৰ পৰা আহি পহিলা কবিতাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে কি শিকিব পাৰিব অপশ্যন D2 হ'ব কাৰেক্ট এনচাৰ যে মানুহৰ লগতে পশু পক্ষীকো মৰম কৰিব লাগে সেই বিষয়ে পহিলা কবিতাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব নেক্সট কুৱেশ্যনটো চাওঁচোন কুৱেশ্যন নম্বৰ 15টো তলৰ কোনটো শব্দই পৃথিৱী শব্দটোৰ একে অৰ্থ বুজাইছে পৃথিৱী শব্দটোৰ একে অৰ্থ বুজা মানে সমাৰ্থক শব্দ সুধিছে সেয়া হ'ব ধৰণী অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ তলৰ কোনটো বাক্যত উপসৰ্গযুক্ত শব্দ আছে অপশ্যন দিছিলে এ পহিলা প্ৰকৃতিৰ অনুপম সৃষ্টি অপশ্যন বিত দিছিল পহিলাটিৰ ঘৰ বনৰ মাজত অপশ্যন চিত দিছিলে পহিলাৰ দেহটো কোমল আৰু অপশ্যন ডিত দিছিল আৰু ঘ নম্বৰত দিছিল পহিলাটি মেঘলৈ উৰি যায় ইয়াৰ ভিতৰত অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ উপসৰ্গযুক্ত শব্দ আছে এইটো প্ৰকৃতিৰ উপসৰ্গ কেইটা উপসৰ্গ মুঠ কেইটা 20টা মানে 20টা সেইকেইটা কি পৰা অপ সং নি অব অনু এইবিলাক হৈছে উপসৰ্গযুক্ত শব্দ নিৰ দূৰ বি অধি সু উঠ পৰি প্ৰতি অভি অপি অতি উপ আ এইবিলাক হৈছে উপসৰ্গ ঠিক আছে গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ যদিহে উপসৰ্গযুক্ত শব্দ কোনবিলাক ইয়াৰ বিষয়ত তোমালোকক বুজি পোৱা নাই ভিডিঅ' যদিহে বনাই দিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই অন্য এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিবলৈ মই চেষ্টা কৰিম নেক্সট চোৱা আৰু এটা পাঠ দিছে এইখিনি পঢ়ি চাওঁ উপলব্ধি 3 দিন ধৰি গৌতমৰ জ্বৰ উঠি আছিল এইকেইদিন সি বিদ্যালয়লৈও যাব পৰা নাছিল দেওবাৰৰ দিনা গৌতমে মহেন্দ্ৰ ৰাজীৱ আৰু দিগন্তৰ সৈতে বৰষুণত তিতি ফুটবল খেলিছিল মাকে বাধা দিছিল যদিও সি নুশুনিলে সেইদিনাৰ ৰাতিৰ পৰাই তাৰ জ্বৰ সি আজি বিদ্যালয়লৈ গৈছিল কিন্তু তাৰ গাটো বৰ দুৰ্বল লাগি আছিল শ্ৰেণীত সি মনোযোগ দিব নোৱাৰিলে সন্ধিয়া গৌতমে গণিতৰ গৃহকৰ্মখিনি কৰিবলৈ পঢ়া টেবুলত বহিল কিন্তু অংককেইটা কৰিবলৈ লও সি শুদ্ধকৈ কৰিব নোৱাৰিলে সি বিদ্যালয়লৈ নোযোৱা দিনকেইটাত অংককেইটা শিকাইছিল বহু সময় সি মন মাৰি বহি থাকিল তাকে দেখি মাকে গৌতমক কিয় মন মাৰি আছে বুলি সুধিলেহি সি অংককেইটা কৰিব নোৱাৰাৰ কথা ক'লে মাকৰ কথা নুশুনাৰ বাবে তাৰ পঢ়া ক্ষতি হ'ল কথাষাৰ মাকে তাক বৰ মৰমেৰে বুজালে গৃহকৰ্মখিনি নকৰাকৈয়ে পাছদিনা গৌতম বিদ্যালয়লৈ গ'ল গণিতৰ শ্ৰেণীত বাকী ছাত্ৰ ছাত্ৰীসকলে গৃহকৰ্মৰ বহীবোৰ শিক্ষকক জমা দিলে কিন্তু গৌতমে দিব নোৱাৰিলে বাকীবোৰ বহি চোৱাৰ পিছত শিক্ষকে তাক বহীখন লৈ আনিবলৈ ক'লে সি খেমেনিকৈ উকা বহীখন লৈ শিক্ষকজনৰ ওচৰ পালেগৈ শিক্ষকজনে গৌতমক এটা অংক ভালকৈ বুজাই দিলে সিও অলপ বুজি পালে শিক্ষকে তাক একেধৰণৰ আন কেইবাটাও অংক কৰিবলৈ দিলে অৱশেষত সি অংককেইটা বুজি পালে শিক্ষকজনেও তাক বিদ্যালয় ক্ষতি নকৰিবলৈ ভালকৈ বুজালে অৱশেষত গৌতমে নিজৰ ভুল উপলব্ধি কৰিলে আৰু ভৱিষ্যতে তেনে ভুল নকৰিবলৈ সংকল্পবদ্ধ হ'ল এতিয়া এইখিনিৰ পৰা কেইটামান কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 17 চোৱা গৌতম বিদ্যালয়লৈ 3 দিন কোন যোৱা নাছিল অপশ্যন দিছিল দিগন্ত গৌতম ৰাজীৱ আৰু মহেন্দ্ৰ গতিকে বিদ্যালয়লৈ 3 দিন যোৱা নাছিলে গৌতম অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কিহৰ কাৰণে সি যাব পৰা নাছিল কাৰণ সি মহেন্দ্ৰ ৰাজীৱ আৰু দিগন্তৰ সৈতে লগ লাগি বৰষুণত সি ফুটবল খেলিছিল সেইকাৰণে তাৰ জ্বৰ উঠিছিল গতিকে জ্বৰ হৈ থকাৰ বাবে সি 3 দিন স্কুললৈ যোৱা নাছিলে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18 চোৱা 18 নম্বৰটো পঢ়া টেবুলত গৌতমে কিয় মন মাৰি আছিলে পঢ়া টেবুলত গৌতমে মন মাৰি আছিল কাৰণ গৌতমে অংককেইটা কৰিব পৰা নাছিল গণিতৰ গৃহকৰ্ম তাক কৰি নিবলৈ দিছিলে শ্ৰেণী শিক্ষকজনে কিন্তু সি যেহেতু 3 দিন স্কুলত যোৱা নাছিলে গতিকে অংককেইটা সি বুজি পোৱা নাছিল সেইকাৰণে তাক যিখিনি হোমৱৰ্ক কৰিবলৈ দিছিলে বা গৃহকৰ্ম কৰিবলৈ দিছিলে সেইখিনি সি কৰিব পৰা নাছিল আৰু সেই কৰিব নোৱাৰাৰ বাবেই সি মন মাৰি বহি আছিলে কুৱেশ্যন নম্বৰ 19 চোৱা গৌতমে ভুল নকৰিবলৈ কিয় সংকল্পবদ্ধ হ'ল গৌতমে ভুল নকৰিবলৈ কিয় সংকল্পবদ্ধ মানে কি ভুল কৰিছিল সি মাকৰ কথা নুশুনি সি ফুটবল খেলিবলৈ গৈছিল ফুটবল খেলিবৰ যোৱাৰ বাবে বৰষুণত ফুটবল
টিটি ফুটবল খেলাৰ বাবে তাৰ জ্বৰ হৈছিল, জ্বৰ হোৱাৰ বাবে 3 দিন স্কুলত যাব পৰা নাছিল, স্কুলত যাব নোৱাৰাৰ বাবে সি গৃহকৰ্মখিনি কৰিব পৰা নাছিলে। গতিকে গৌতমে সংকল্পবদ্ধ হৈছিল, কাৰণ সি তাৰ ভুলখিনি বুজি পাইছিল, যে মাকৰ কথা সি শুনিব লাগিছিল, সেই ভুলটো সি বুজি পালে। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰ ভুল উপলব্ধি হোৱাৰ বাবে গৌতমে ভুল নকৰিবলৈ সংকল্পবদ্ধ হ'ল। কুৱেশ্যন নম্বৰ 20 চোৱা, তলৰ কোনটো দিগন্ত শব্দৰ শুদ্ধ সন্ধি ভাঙনি? দিগন্ত শব্দটোৰ যদি সন্ধি ভাঙিবলৈ দিয়ে তেতিয়া হ'ব দিক যোগ অন্ত, দিক দধস্বৰিকাৰ ক যোগ অনৈতান্ত, দিক যোগ অন্ত। এইটো নহ'ব কিন্তু, দিক গ নহয় ক হ'ব, দিক যোগ অন্ত দিগন্ত। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। যদিহে তোমালোক ইংৰাজীখিনিও কৰি দিব লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই চেষ্টা কৰিম ইংৰাজীখিনিও কৰি দিবলৈ। আৰু PDF-সমূহ যদিহে লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-খিনি পাবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।